নমস্কাৰ সকলোকে আপোনালোকে জানে আজি আমি কি খাম বলক আপোনালোককো দেখাওঁ এয়া চাওক হাঁহৰ মাংস আৰু এইফালে কোমোৰা আলু কাটি থৈ দিছে আৰু এইফালে শুকান জলকীয়া তেজপাত আৰু পিয়াজ কাটি থৈ দিছে আৰু এই যে পনীৰটো দেখিছে এই পনীৰটো মানে মায়ে ল'ৰাটোলে বনাই দিব মানে সি হাঁহৰ মাংস খাব নোৱাৰিব যে সেইকাৰণে তাক পনীৰ বনাই দিব এইফালে মছলাও ৰেডি হৈ আছে আৰু এইফালে উখোৱা চাউলৰ ভাত আজি মাংসটো পাপাই বনাব মানে মোৰ শহুৰ দেউতা মাজতে এটা প্ৰশ্ন আপোনালোকে উখোৱা চাউলৰ ভাত খাই ভাল পায়নে মোক কমেণ্টত জনাবচোন এতিয়া ইয়াত তেল দি দিছে তেলত তেজপাত আৰু শুকান জলকীয়া দি দিছে তাৰপিছত পিয়াজ দি সেইখিনি ধুনীয়াকৈ লৰাই লৈছে লৰাই লৈ পেলাই অকণ ভাজিবলৈ দিছে ৰঙা হ'ব দিছে আদা নহৰু জালুক জিৰা জলকীয়া আৰু হালধি এতিয়া ইয়াত মছলাখিনি দি দিছে দি পেলাই এতিয়া ধুনীয়াকৈ ভাজিব মছলাখিনি ভাজি লোৱাৰ পিছত ইয়াত মাংসখিনি দি দিছে পাপাই এতিয়া বেলেগ কিবা কিবি বস্তু আনিবলৈ গ'ল মছলা পাতি আনিবলৈ গ'ল আৰু মই মাংসখিনি ধুনীয়াকৈ লৰাই আছোঁ এতিয়া ইয়াত ধুনীয়াকৈ নিমখ দি এতিয়া মই মাংসখিনি লৰাই আছোঁ এতিয়া মেইন বস্তু আহি গ'ল কোমোৰা আলু টেষ্টি বস্তু খালে নহ'ব বহুত কষ্ট হয় ধোঁৱাত হাঁহৰ মাংসত কোমোৰা নিদিলে কিন্তু হাঁহৰ মাংসখন একো ভাল নালাগে বহুত বেছি ধোঁৱা ওলাই আছিলে সেইকাৰণে চকুৰো বহুত বেছি পুৰিছিলে তাৰ বাবে মই মুখখন ধুই আহিলোঁ কি হৈছে পানী পানী বৈয়া অকণ টাইম মাংসখিনি ঢাকনি দি এতিয়া ল'ৰাটোকে আৰু জনীকে এবাৰ চাই গ'লোঁ পানী এয়া মোক কলিজাত পনীৰৰ তৰকাৰী সিটো মাংস খাব নোৱাৰিব হাঁহৰ মাংস সেইকাৰণে তাৰ কাৰণে টেষ্টি পনীৰৰ তৰকাৰী বনাই দিছোঁ মই এইফালে আমাৰ ভাত ৰেডি কথা এটা হ'ল কি মই উখোৱা চাউলৰ ভাতটো ইমান এটা ভাল নাপাওঁ সেইকাৰণে মায়ে মোৰ কাৰণে বেলেগ চাউল বহাই দিছে মানে এতিয়া মাংসত পানী দি অকণমান টাইম ধুনীয়াকৈ ঢাকনি দি থৈ দিম পানীখন দিছে আৰু এবাৰ লৰাই লৈছোঁ মাংসখিনি বনাই থাকোঁতে ইমান ধুনীয়া এটা স্মেল আহিছে নহয় আপোনালোকক মোক ক'বলৈ ভাষা নাই ইয়াত গৰম মছলা অকণ দি দিছে মাংস হৈ আছে তাৰমানে মাংসটো বহুত বেছি বতাহ মাৰি আছে যে আমি মানে কি আমাৰ কৰিডৰত বনাইছোঁ সেইকাৰণে বহুত মানে বতাহ মাৰি আছে কাৰণে মানে বহুত ধোঁৱা ইফালে গৈ আছে সেইকাৰণে অকণ দিগদাৰ হৈছে আজি বনাব ফাইনেলি আমাৰ মাংস হৈ গ'ল মাজে মাজে কিছুমান ক্লিপ ল'ব নহ'ল তাৰপিছত এতিয়া মই খাম আৰু আপোনালোকক মই ক'ম কেনেকুৱা হৈছে ক'ব কিয় লাগে আপোনালোকে মোৰ এক্সপ্ৰেশ্যনতে চাই লওক সঁচাকৈ বহুত বেছি টেষ্টি হৈছে দেই আজিলৈ ইমানেই আছিল বাই